Hello everyone, good evening. Welcome to my channel Assamese Kitchen and Blog. আজি মই স্পা কৰিব গৈছিলো খুৰাবান্ধাত থকা প্ৰিন্সি বিউটি পাৰ্লাৰ। আজি নতুনকৈ গৈছো। খুব ধুনীয়া বাইদেউ গৰাকীয়ে খুব ধুনীয়াকৈ কৰিছে আৰু তেওঁ মানে বহু বছৰৰ পৰা এই কামটোৰ লগত জড়িত হৈ আছে। তেওঁ মানে খুব ধুনীয়াকৈ কৰে আৰু ভাল লাগিছে গৈ। আজি ফাৰ্ষ্ট তেওঁৰ তাতে স্পা কৰিছো। স্মুথিং কৰাৰ পিছত মই এতিয়া সেকেন্ড টাইম কৰিলো আৰু স্পাটো। ভাল লাগিছে কৰি। আৰু যদি খুৰাবান্ধা চিপাঝাৰ অঞ্চলৰ কোনোবা আছে তেওঁৰ তাতে গৈ কৰিব পাৰে। তেওঁ খুব ধুনীয়াকৈ কৰি দিয়ে আৰু কামবোৰ। সময়ে সময়ে অফাৰ চলি থাকে হেনো আৰু তেওঁৰ সেইখন ট্ৰেইনিং চেণ্টাৰো হয়। তেওঁ তাতে ট্ৰেইনিং ল'ব পাৰে। তেওঁ চেণ্ট্ৰেলৰ ফালৰ পৰা মানে ফ্ৰী ট্ৰেইনিঙো দিয়ে। তাতেও আপোনালোকে এপ্লাই কৰিব পাৰে। যেতিয়া এপ্লাই হয় সেই সময়ছোৱাত তেওঁ তাতে গৈ সুধি মেলি এপ্লাই কৰিব পাৰে আৰু এনেকৈ শিকিব পাৰে। শিকি নিজৰ ফালৰ পৰা এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। আজিকালি চব মানে সকলো মানুহেই মানে স্বাৱলম্বী হোৱাটো খুব দৰকাৰী আৰু বিশেষকৈ মহিলা মানুহে মানে লোকৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। নিজৰ ফালৰ পৰা মানে কিবা এটা কৰিব পাৰিলে ভাল লাগে আৰু খুব আৰু এনেকৈ কৰি আছে কামবোৰ। তেওঁলোক আগুৱাই গৈছে কষ্ট কৰি আছে বাবে। গতিকে আমিও চেষ্টা কৰা উচিত নহয় জানো। গতিকে যিবিলাক মানে ৱৰ্কিং ওমেন তেওঁলোকেতো কৰেই, মানে ছাৰ্ভিচ ওমেন তেওঁলোকেতো কৰেই কামবোৰ। কিন্তু আমি যিহেতু ছাৰ্ভিচ নকৰোঁ, ঘৰৰ কামবোৰ কৰাৰ উপৰিও যদি মানে কিবাকে নিজৰ হাত খৰচটো উলিয়াব পাৰোঁ কিবা বেলেগ এটা কামৰ জৰিয়তেও, তেতিয়াও মানে ভালকৈ চলিব পাৰোঁ আৰু সেয়ে মই ভাবোঁ আৰু সেইটো। গতিকে আজি স্পাটো কৰিলোঁ, ভাল লাগিছে কৰি। খুবেই ধুনীয়া তেওঁৰ কাম আৰু সেই কামখিনি ভাল লগাৰ বাবেই মই তেওঁৰ তাতে এটা ভিডিঅ' ক্লিপ এটি ৰাখি লৈ আহিছিলোঁ আৰু এয়া হৈ গৈছে। লাষ্টৰ এইখিনি ফিনিচিং দি আছে। ফিনিচিংখিনি চাওকচোন কিমান ধুনীয়াকৈ কৰিছে। মোৰ খুবেই পচন্দ হৈছে তেওঁৰ কামখিনি। মই খুব হেপ্পী তেওঁৰ কামখিনিক লৈ। গতিকে আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰে প্ৰিন্সি বিউটি পাৰ্লাৰলৈ। খুৰাবান্ধাত আছে, হাইৱেৰ কাষতে আছে পাৰ্লাৰখন। আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰে আৰু কিবা কৰিব লগা থাকিলে কৰি যাব পাৰে। থ্ৰেডিং, হেয়াৰ কাট, স্মুথিং, ষ্ট্ৰেইটনিং আৰু ফেচিয়েল, স্পা যি ইচ্ছা কৰিব পাৰে। মোৰ স্মুথিংটো মই পূজাত কৰিছিলোঁ, এওঁৰ তাতে নহয় বেলেগ এখন পাৰ্লাৰত কৰিছিলোঁ। কিন্তু এতিয়া মানে আজি ফাৰ্ষ্ট টাইম মই এওঁৰ তাতে এইটো কাম কৰিলোঁ, স্পাটো কৰিলোঁ। সেয়া আৰু থ্ৰেডিঙো কৰিছোঁ আৰু আজি লৈ আহিছোঁ।